ওকে গাইজ ফাইনেলি কলেজৰ পৰা ঘৰত গৈ আছোঁ। তো মাতটো অলপ ভালকৈ শুনা নাযায় নহয়, মানে মাইক কিনা নাইতো, তো এসপ্তাহমান পিছত কিনিম চাগে। তো এতিয়া ডাইৰেক্ট ভইচ অভাৰে কৰি দিছোঁ। আৰু এতিয়া 12টা বাজিলে, তো কলেজৰ পৰা ওলালোঁ। মানে আগত ভণ্টি ৰখি আছে, তেওঁক লৈ যাব লাগে ঘৰলৈ। মোৰ ডেইলি প্ৰব্লেমটো এইটোৱেই, তেওঁক আনিব লাগে, ঘৰলৈ নিব লাগে। চ' মোৰ বহুত কিবা প্ৰব্লেম হয়, মানে ৰাতিপুৱা একদম জল্দি আহিব লাগে, একদম ঠাণ্ডা, ৰাতিপুৱা 8টাতে ওলাব লাগে। আৰু কেতিয়াবা কলেজৰ পৰা ঘৰলৈ যাওঁতে বহুত দেৰি হৈ যায়, মানে তেওঁলোকৰ ক্লাছ দেৰিলৈকে হয় না, প্ৰায় 3টামানলৈকে থাকে নেকি। আৰু আমাৰতো কলেজ মানে কেতিয়াবা 12টা, কেতিয়াবা 1টা, জল্দি শেষ হয় ক্লাছ আমাৰ। কিন্তু তাৰ কাৰণে মই বহুত দেৰিলৈকে কলেজত থাকিব লগা হয় ৰখি কেনে। তো আজি অলপ জল্দি দিছে, মানে 12টাত। তো আজি অলপমান জল্দি গৈ আছোঁ, মানে তেওঁলোকৰ এক্সাম হৈ আছেতো, তো এক্সামটো জল্দি শেষ হ'ল নেকি চাগে। আৰু দিছ ইজ মাই ফাৰ্ষ্ট ব্লগ ইন মাই নিউ একশ্যন কেমেৰা ZCam Legend 6। তো মাতটো অলপ ভালকৈ শুনা নাপাব, কাৰণ কিয়নো মই মাইকটো লোৱা নাই। তো আৰু এসপ্তাহমান পাছত লৈ আছোঁ মাইকটো। তো এতিয়া আহি পালোঁ, এয়া BUC পুলিচ পইণ্ট। তো ইয়াতে মোৰ দুবাৰমান পইচা দিব লাগিছে। তো এবাৰ ছিগনেলটো ভাঙিছিলোঁ ইয়াৰ, মানে ৰাখিব গৈছিলোঁ, ডাইৰেক্ট গৈছোঁ। আৰু 2টামান আছে। তো এনেকুৱা মোৰ বহুতবাৰ হৈছে ইয়াতে, প্ৰথম আহোঁতে মানে বহুত পইচা দিব লাগিছে। মানে কেতিয়াবা প্ৰথমতে আহোঁতে মানে হেৰি নাছিলে ন, কি কয় এইটো, লাইচেঞ্চ নাছিলে। আৰু মাজে সময় হেলমেট নানো, তো হেলমেটৰ কাৰণে দিব লাগিছে ফাইন কেতিয়াবা। তো এনেকৈ গৈছে বহু প্ৰায় 5,000মান গৈছে চাগে। আৰু এয়া আগত ৰখি আছে আমাৰ ভণ্টি। তো ইয়েইটো মোৰ মেইন প্ৰব্লেমটো, একদম ৰাতিপুৱা আনিব লাগে একদম ঠাণ্ডাকৈ, নানিলেও ঘৰত গালি মাৰ। তো লৈ আহিব লগা বাধ্যত পৰি যাওঁ আৰু। তো এতিয়া ঘৰলৈ যাওঁ আজি অলপ জল্দিকৈ। এনেতো মই বহুত লেটকৈ যাওঁ কলেজৰ পৰা ঘৰত, প্ৰায় 2টা 3টা এনেকুৱা বাজি যায় আৰু। কাৰণ ইয়াৰে ক্লাছ ইমান দেৰিকৈ থাকে। আমিতো ক্লাছ কৰিলেও নকৰিলেও নাই ভাই, আমি লেজেণ্ডাৰী পাৰ্চন। মানে আমাৰতো কেতিয়াবা এই 12টালৈকে হায়েষ্ট আমাৰ টাইম, তাৰপিছত গুচিয়ে যাওঁ আমি। এণ্ড গাইজ আজিকালি ভিডিঅ'বোৰ মোৰ বহুত দেৰিকৈ আহি আছে, কাৰণ ঘৰত বহুত কাম হৈ আছে। চ' ভিডিঅ' বনাবলৈ সময় নাপাওঁ একদম। মানে খেতিয়ক মানুহতো, ঘৰত খেতি কৰে। চ' খেতি চপোৱাত ব্যস্ত হৈ আছোঁ এতিয়া। এণ্ড এক্সামো আহি আছে, এই ডিচেম্বৰৰ ফাৰ্ষ্ট উইক মানৰ পৰা হ'ব চাগে আমাৰ ছিজনেল এক্সামটো। তো তাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। তো তাৰ কাৰণে অলপ চলপ ভিডিঅ' বনাত ইফেক্টটো পৰি আছে। এণ্ড ভাবি আছোঁ এইবাৰ 2022ত এটা ক'ৰবাত দীঘলীয়া ৰাইড কৰিব লাগিব, নহ'লে এনেই ভিডিঅ' বনাই ভাল নালাগে আৰু। এই শ্বিলং পিনে যাব লাগিব অলপ ফুৰিবৰ কাৰণে। তো শ্বিলঙত মই এবাৰো যোৱা নাই, তো 2022ত যাম চাগে। তো আৰু তাতে 2জনমান ফ্ৰেণ্ডো আছে, তো হেল্পো হৈ যাব। আৰু চাওক না, গাড়ীটো অহা দেখিয়ে আছে, তথাপিও পাৰ হৈ আছে। তো এক্সিডেণ্ট হ'লে দোষটো কাৰ হ'ব? আমাৰহে হ'ব নহয়। কিন্তু দোষটো কাৰ আগতে চাব লাগিব। গাড়ীটো আহি থকা দেখাই পাইছে, তথাপিও ৰাস্তাটো ক্ৰছ কৰিলে। যদি কিবাকৈ লাগি গ'লোঁ হয়, তো দোষটো আমাৰে হ'ল হয় ন। তো সেইকাৰণে অলপ ৰাস্তাবিলাক চাই কিনে পাৰ হ'ব লাগে। আৰু কেমেৰা ছেটআপটো বা কেনেকুৱা হৈছে গাইজ, ক'বচোন মোৰ ছেটআপটো কেনেকুৱা হৈছে। তো বেয়া হ'লে অলপমান ঠিক কৰি ল'ব লাগিব। মানে আগত অলপ দেখা নাপায় নেকি চাগে মোৰ ছেটআপটো, তো তাৰ কাৰণে অলপ কেমেৰাটো উঠাই ল'ব লাগিব ৰ। তো আজি ফাৰ্ষ্ট বনাই আছোঁ তো আইডিয়া নাপাওঁ ভালকৈ। তো আৰু এতিয়া বলবলা আহি পালোঁ। তো এইপিনেতো আমাৰ 4 লেনৰ কাম ষ্টাৰ্ট হৈ গৈছে। চ' ইয়াতহে আগত গাছবিলাক কাটি আছে, গছবিলাক। তো চাবলৈ গ'লে আমাৰ ক্ষতিও হৈছে, আৰু এফালেদি চালে পৰিৱৰ্তন হৈ গৈ আছে। মানে প্ৰকৃতিকৰ ইফালৰ পৰা চালে আমাৰ ক্ষতি হৈ আছে। তো গছ গছনি বৰ কাটি পেলাই একবাৰ শেষ হৈ গৈ আছে। আৰু ইপিনে মডাৰ্ণিটিৰ ফালে চালে আমাৰ ৰাস্তাটোৱে ডেভেলপ হ'ব ন, মানে 4 লেন হ'লে বহুত ভাল হয়। মানে ইপিনে সিপিনে যাব পাৰে। চ' 4 লেন মানিলে এনেই ভাল হয়, কিন্তু প্ৰকৃতিকৰ পৰা ইফালৰ পৰা চালে ক্ষতি হৈ আছে। এনেও এই পৃথিৱীত গছ গছনিৰ সংখ্যা বহুত কমি গৈছে আগতকৈ। তো
কোনোবাই কৈছিলে এটা গছ কাটিলে 4টা গছ ৰুব লাগে, কিন্তু আমিতো এইটো নকৰোঁ। এটা গছ কাটিলোঁ আৰু নহয়। আৰু ফাইনেলি নিজৰ এৰিয়া আহি পালোঁ। মানে এৰিয়া যাব লাগে আমাৰ ঘৰত, মানে এই তুৰাৰ পিনে যাব লাগে। তুৰাৰ পিনে গ'লে আমাৰ ঘৰটো, এনেও তুৰা আমাৰ ঘৰৰ পৰা কমেও 100 কিলোমিটাৰমান হয় চাগে, আৰু গুৱাহাটী 124 হয়। তো ইপিনে আমাৰ ঘৰ। তো ব্লগটো বেছি দেৰি কৰি নাথাকোঁ আৰু গাইজ। গাইজ ঘৰ গৈ পাওঁৱে আৰু ইয়াতে আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। লগ পাই আছোঁ অতি সোনকালে।